ড্ৰপ বনাই আছে। Hey guys, welcome back to my YouTube channel, Maina Official. মই আজি আপোনালোক জেগা এডোখৰ দেখাবলৈ যাম। জেগাডোখৰ মানে দৰকাৰী জেগা, অদৰকাৰী নহয়, কাৰণ মানুহৰ হাত ভৰি যদি ভাঙে, জইণ্ট ভাঙা মেলা হয়, মানে প্ৰমাণিক দৰৱ। মই বহুত আগে পিছে মানুহ দিয়াইছোঁ মেলিছোঁ, প্ৰমাণিক দৰৱ হয়। তালৈ আপোনাৰ এতিয়া গৈ আছোঁ। মোৰ ভাইটি এটাৰ মানে ভৰিত ফ্ৰেকচাৰ হ'ল, হাড় অলপ ফাটিলে, তাত দৰৱ দিয়ে, মানে জইন হৈ যায়, হাড় যেনেকুৱা হাড় ভাঙক জইন হৈ যায়। মই আগতো বহুত প্ৰমাণ পাইছোঁ। সেই তালৈ গৈ আছোঁ। সেই জেগাডোখৰ কোন জেগাত আছে, কি জেগা হয়, মই কৈ দিম আপোনালোকক। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু কেনেকৈ দৰৱ বান্ধে মই চব দেখাবলৈ চেষ্টা কৰিম। আৰু যোনজনে দৰৱ দিয়ে তেওঁৰ লগতো মই কথা পতাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক, আগলৈ আগবাঢ়ো। এইটো ৰাস্তা চব, এই ৰাস্তাতেই আপোনাৰ মেইন ৰাস্তাৰ পৰা সোমাই আহিব লাগে। এইটো প্ৰথমডোখৰ মই দেখাবলৈ নহ'ল বাৰু, দেখাই দিম। তো এইটো ৰাস্তাত এনেকৈ যাব লাগে, মানে ৰাস্তাটো এইটো কাৰণে দেখাইছোঁ যাতে আপোনালোকে আহিলে খেলি মেলি নহয়, যাতে ধুনীয়াকৈ চাই মেলি আহিব পাৰিব। সেই বাই বাই দিছিলে। বেছি দূৰ নাই আৰু পামগৈ। মেইন ৰাস্তাৰ পৰা প্ৰায় 2 কিলোমিটাৰ সোমাই আহিব লাগে। অলপ বেয়া। আগত পিছে মই আহোঁতে ৰাস্তাটো ভাল আছিলে, এতিয়া বেয়া হৈ গ'ল, ৰিপেয়াৰিং হোৱা নাই। আৰু প্ৰায় 300-350 মিটাৰমান আছে। চাই থাকক। ৰাস্তাটো মই দেখাইছোঁ, মানে আচলতে কি, ৰাস্তাটো চালে মেলিলে আহিবলৈ সহজ হৈ যাব। আৰু আপুনি গুগল মেপত চাৰ্চ কৰিলেও হ'ব, চাৰ্চ কৰি আহিব পাৰিব। এতিয়া পালোহি আৰু আমি পাবলৈ হৈছোঁ। সেয়া ইয়াত কিন্তু মানুহ বহুত ভিৰ থাকে, সেইটো কাৰণে আমাৰ সোনকালে আহিব। চব মানুহ বহুত আছে, এতিয়া বহুত মানুহ আছে। আপোনালোকে সোনকালে আহিব, আমাৰ অহা দেৰি হৈ গ'ল। এইডোখৰ জেগা গাইজ চব, সেইখন স্কুল হয়। স্কুলখনৰ মুখৰ আগতে আছে এয়া। তো ইয়াতে আপোনাৰ হাড় ভাঙিলে মেলিলে ইয়াতে দৰৱ দিয়ে। আৰু আপোনালোকে যিমান পাৰে সোনকালে আহিব। মানুহ চাওক, আমাৰ হাত দেৰি হ'ল। সেই গাইজ বৰ্তমান মানে বহুত ভোক লাগিছে, আৰু সেইটো কাৰণে এই ওচৰতে হোটেল এখন আছে, এই ককাজনে খুলি থৈছে, আৰু সেই হোটেলতে খাবলৈ আহিলোঁ ৰুটি। ইয়াত আপোনালোকে আহিলেও খাব পাৰিব। সেই গাইজ এই ভাইটিটোকে আনিছোঁ, মানে এতিয়া ভৰিত বাইকৰ পৰা পৰি দুখ পালে। আৰু আজিকালি সৰু সৰু ল'ৰাবিলাকে বহুত উৎপাত কৰি বাইক চলাই দিওঁ, সেইকাৰণে আজি এয়া গতি হৈছে। এতিয়া ভৰি হাড় ফাটিছে আৰু প্লাষ্টাৰ কৰি থোৱা আছিলে, এতিয়া প্লাষ্টাৰ খুলি পেলাই আজি ইয়াত দৰৱ বান্ধিব আনিছোঁ। ড্ৰপ বনাই আছে এতিয়া বান্ধিবৰ কাৰণে। দৰৱটো এনেকৈ বনাব লাগে। অঁ, আপোনাৰ বহুত হেৰি হ'ল নহয় বছৰ। বহুত পুৰণা দৰৱ নহয়। অঁ, অডিয়েঞ্চক কৈ দিয়ক দুই এটা কথা। এইটো বহুত পুৰণা দৰৱ, ৰাইজে চবেই গম পায়ে, বহুতে গম পায়ে। আপোনাক কাৰোবাৰ দুখ চুখ পালে মানে আহিম বুলি আহি কৰিব আৰু। অঁ, ভাঙিলে ফাটিলে ভগা চিগা দুখ চুখ সেইবিলাকে। অঁ, হাড়ত বহি আছে এইবিলাক হাড়হে পৰে। চব হাড়ৰ কাৰণে হয়। আৰু প্ৰমাণিক পাইছোঁ বাৰু, আগতো মই নিছোঁ 2-3বাৰ নিয়া হৈছে, প্ৰমাণিক পোৱা হৈছে। ৰাইজে ভাল বুলিয়ে কৈছে, এতিয়া দৰৱটো দিছোঁহে, ৰাইজে বহুত ভাল হয় বাৰু, ভাল পাইছে বুলি ক'লে ভাল আৰু নাই, মই নিজেও প্ৰমাণিক বহুত পাইছোঁ বাৰু। মই 2-3বাৰ অহা হৈছে আৰু প্ৰমাণিক পোৱা হৈছে।
তো আজি সেই আপোনাক ইয়াৰ ওচৰলৈ সেইটো কাৰণে লৈ আহিলোঁ। এই পৰি পেলাই দুখ পালে আঁঠু ফুলি আছে, বান্ধি দিব চক। প্লাষ্টাৰ আছিলে, ওপৰৰ পৰা আছিলে, ইমান লোক আছিলে। এইডোখৰ খুলি থৈছিলে খালি ফুলি থকাৰ কাৰণে, আইচ দিবৰ কাৰণে। ভৰিটো খোজকাঢ়ি দিব, খোজকাঢ়ি দিলে ভাল হ'ব। এইটো গুলকে বেণ্ডেজ নাপায় নাই এনেকুৱা, এইটো যে বেণ্ডেজ নাপায়, এইটো পকাই দিব ডক্টৰ খোলা বস্তু। এতিয়া দৰৱ লগালে আৰু দৰৱটো লগাই এনেকৈ বেণ্ডেজ কৰি দিয়ে চব। বেণ্ডেজটো এনেকৈ কৰি গাইজ মাৰি দিয়ে, কাৰণ ইয়াৰ 24 ঘণ্টা ৰাখিব লাগে ন। 24 ঘণ্টা ৰখাৰ পিছত খুলি দিব লাগে, মানে 24 ঘণ্টা একপালি দৰৱ বান্ধি থ'ব লাগে আৰু তাৰপিছত আকৌ এদিন গেপ কৰি আকৌ 24 ঘণ্টা গৈ 3 পালি দৰৱ বান্ধিব লাগে। অকল বৃহস্পতিবাৰে বন্ধ থাকে ন? বাকী মানে ৰাতিপুৱা 9টা বজাৰ পৰা 4টালৈ। ঠিক আছে, 9টা বজাৰ পৰা 4টা বজালৈ খোলা থাকে আৰু বৃহস্পতিবাৰে খালি বন্ধ থাকে। এই কণ্টেক্ট নাম্বাৰ আছে তাত, আছে ন বাহিৰত যে কণ্টেক্ট নাম্বাৰ? কণ্টেক্ট নাম্বাৰ আছে তাত, কণ্টেক্ট কৰি ল'ব পাৰিব ছাৰ। 9টা বজাৰ হৈছে হ'ব, ৰাতি ফোন কৰিবলৈ আকৌ দিগদাৰ হৈছে। বাকী এনিথিং ফোন কৰিব পাৰে, 9টা বজাৰ পাছত নকৰিব, 9টাৰ পৰা 9টালৈকে নকৰিব মানে আৰু। খোলাৰ পিছত বান্ধি থৈ দিলে আপোনালোকক যেন সেই জেগাডোখৰ ক'ত আছে। সেই জেগাডোখৰ হ'ল যোৰহাট, আৰু যোৰহাট কুঁৱৰী পুখুৰী বুলি কয়। আৰু আপোনালোকে যদি ইয়ালৈ আহিবলৈ বিচাৰে আৰু ইয়াৰ দৰৱ যদি ল'বলৈ বিচাৰে তেতিয়া আপোনালোকে আহিবলৈ সহজ হৈ যাব। গুগল মেপত চাৰ্চ কৰিব কুঁৱৰী পুখুৰী আৰু একদম লোকেশ্যন একদম জেগাডোখৰ ওলাব আৰু সেই লোকেশ্যন চাই আপোনালোকে আহিব পাৰিব। যোৰহাট কুঁৱৰী পুখুৰী হয় আৰু বহুত মানে ভাল দৰৱ দিয়ে, বহুত প্ৰমাণিক হয়, পাইছোঁ প্ৰমাণ। আৰু হাড় চাৰ ভাঙা চিঙা দুখ পোৱা মেলা চবতে কামত দিয়ে। আপোনালোকেতো শুনিছেই, তেওঁৰ মুখেৰে কৈছে আৰু বহুত পুৰণা এক্সপিৰিয়েঞ্চ হয় আৰু সেইকাৰণে দৰৱটো ভাল, প্ৰমাণিক পোৱা দৰৱ হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব, আৰু এইটো প্ৰায় দৰকাৰী ভিডিঅ' বুলিয়ে ভাবিছোঁ, আপোনালোকে শ্বেয়াৰ কৰি দিব। এই ভিডিঅ' চাই কাৰোবাৰ কাম হ'বও পাৰে, মানে কাৰোবাৰ হাড় ভৰি হাত ভাঙিলে মেলিলে সেইটো কাৰণে সহজ হৈ যাবও পাৰে ভিডিঅ'টো চাই আহিবলৈ। আৰু বহুতেতো গম নাপাবও পাৰে, এই ভিডিঅ'টোৰ জৰিয়তে যাতে গম পাই যায়, সেইটো কাৰণে শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।